নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ বহুত সুন্দৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। মানে বিশেষকৈ আমাৰ ঘৰতে হাঁহ মুৰ্গী অলপ পুহিছোঁ। অসমীয়া ভাষাত ক'বলৈ গ'লে ঘৰতে পুহিছোঁ বুলি ক'ব পাৰি, মানে হাঁহ মুৰ্গী। আৰু হাঁহ মুৰ্গীবিলাকে আমাৰ কণী পাৰিছে, মানে ক'ত কেনেকৈ কণী পাৰিছে আপোনালোকক দেখাম। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। মানে আমাৰ হাঁহ মুৰ্গীবিলাকে ক'ত কেনেকৈ কণী পাৰে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আহকচোন, প্ৰথমৰ পৰা শেষলৈ আপোনালোকে ভিডিঅ'টো চাওক। আৰু আমাৰ হাঁহ মুৰ্গীবিলাকে ক'ত কণী পাৰিছে, কেনেকৈ কণী পাৰে, আমি সদায় কেনেকৈ কণীবিলাক বুটলিব লগা হয়, আজি আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতা আজি পূৰা খং মোৰ ওপৰত। হেৰা কিয় খং কৰিছে এই? দেখিছানে? চাওঁ এফালে মুখখন এবাৰ দেখাই দিয়া, মুখখন। নাচাই বোলে, দেখিছেনে বন্ধুসকল? কি হ'ল খং কিয়? চাওঁ বাপ, এইকেইটাই আমাৰ হাঁহকেইটা হৈছে। চাওক কি সুন্দৰকৈ গা ধুই আছে। এজনী আছে আমাৰ মিঠু ম'ম' দিয়া, ম'ম' দেখিছে? মিঠুৱে ম'ম' দিয়ে, ম'ম' আৰু মিঠুজনীয়ে চুমা দিব, চুমা দেখিলে? কোনটো এইটো দেখিছেনে বন্ধুসকল? চেপত পাই থৈছে। দেখিলে বন্ধুসকল কেনেকৈ কণী পাৰে আমাৰ মুৰ্গীবিলাকে, হাঁহবিলাকে য'তে ত'তে। দেখিলে বন্ধুসকল এইবিলাক কণী পাল, চাওক কিমানবিলাক। দেখিলে বন্ধুসকল কিমানখিনি কণী পালোঁ, চাওক। আজি পাৰিছে এইকেইটা গোটেইকেইটা কণী। দেখিলে আমাৰ হাঁহ মুৰ্গীবিলাকে এনেকৈ কণী পাৰে। আৰু বিশেষকৈ আজি 2-3 দিনৰ পৰা এনেকৈ কণী পাৰিছে। আৰু আমাৰ গঁৰালটো হৈছে এইটো হাঁহৰ গঁৰালটো। ইয়াৰ পৰা সেইখিনি ৰাতি মানে কণী নপাৰে, মানে ৰাতিপুৱা সময়ত যেতিয়া উলিয়াই দিওঁ তেতিয়াহে সেইখিনি কণী পাৰে। আৰু এজনীক দেখাই আছোঁ, চাওকচোন। এইজনী উমনি লৈ আছে বৰ্তমান। এইজনী চাওক, তাই একদম উমনি লৈ আছে। তাইক লাৰি মাত দিব চাবলৈ, দেখিলে? তাইক লাৰিবই নিদিয়ে, চাওক উমনি লৈ আছে। সোণালী বল মানে সেইখিনি ভয় খায় বিশেষকৈ, আৰু বেছিকৈ ভয় খুৱালে সিহঁতৰ কণীটো বেয়া হৈ যাব। আৰু বন্ধুসকল এখন বনাব অহা মানুহজনে আমাৰ মোবাইলটো চুৰ কৰি লৈ গ'ল। হাঁহকেইটা থাকিবৰ কাৰণে গঁৰালটো বনাব লগা হৈছিলে। এইটো বনাব লগা কাৰণে মানে মানুহজন আহি মানে এখন বনাব অহা মানুহজনেই মোবাইলটো চুৰ কৰি লৈ গ'ল। আপোনালোকে হয়তো আগৰ ভিডিঅ'টোত দেখিছে, গতিকে কি ক'ব আৰু, মানে